নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ 5.2 অনুশীলনীটোৰ 9 নম্বৰ প্ৰশ্নটোৰ পৰা। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ 8 নম্বৰ প্ৰশ্নটোলৈকে দিয়া আছে, আপোনালোকে চাই ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আগৰ ভিডিঅ'টোৰ। আজি 9 নম্বৰ পাঠটোৰ পৰা 9 নম্বৰ কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰোঁ। 9 নম্বৰ কুৱেশ্যনটোত কৈছে যে যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব। এতিয়া ফাৰ্ষ্ট আমি জানিব লাগিব কোনটো পদ শূন্য হ'ব মানে কি কৈছে। কোনটো পদ শূন্য হ'ব মানে এনৰ মান an টো 0 হ'ব আৰু এনৰ মান কিমান হ'ব মানে কেই নম্বৰত গৈ পেলাই ই শূন্য হ'বগৈ। তো আমাক দিয়া আছে তৃতীয় পদটো 4 আৰু নৱম পদটো 8, তো সেইকাৰণে আমি লিখিলোঁ। আমি আনচাৰটো লিখিম ডাইৰেক্ট, মই কুৱেশ্যন নিলিখোঁ, আপোনালোকে চাই যাব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰশ্নটোত কৈছিলে 9 নম্বৰ প্ৰশ্নটোত যে সমান্তৰ প্ৰগতিটোৰ তৃতীয় পদটো কিমান দিয়া আছিলে 4। তো তৃতীয় পদটোৰ কাৰণে আমি কি লিখিম a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল 4। a প্লাছ তৃতীয় পদ বুলি দিছে সেইকাৰণে হ'ব ইয়াতে এনৰ মান 3 মাইনাছ 1 ইনটু d ইকুৱেল 4। a প্লাছ 3 পৰা 1 গ'লে কিমান থাকিব 2 ইনটু d 2d ইকুৱেল 4। এইটো আমি 1 বুলি ধৰি ল'লোঁ। তাৰপিছত দিয়া আছে তাৰপিছত আমাক দিয়া আছে যে নৱম পদটো -8। নৱম পদ মানে হ'ব a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল -8। a প্লাছ এনৰ জেগাত হ'ব 9 কাৰণ নৱম পদ দিছে 9 মাইনাছ 1 ইনটু d ইকুৱেল -8। এতিয়া হ'ব a প্লাছ 9ৰ পৰা 1 গ'লে থাকিব 8, ডিটো মাল্টিপ্লাই হৈছে 8ৰ লগত, 8d হ'ল ইকুৱেল -8। এতিয়া এইটো ধৰিলোঁ আমি 2 বুলি। এতিয়া আমি ইয়াৰ পিছৰকণ কৰিম। ইয়াৰ পিছত আমি কি কৰিব লাগিব এই 2 নম্বৰৰ পৰা 1 নম্বৰটো আমি কৰিম মাইনাছ। তো সেইকাৰণে আমি লিখি ল'ম 2 - 1 কৰি পাওঁ 2 - 1 কৰি পাওঁ 2 - 1 কৰিলে হ'ব 2 নম্বৰটো দিয়া আছিলে a প্লাছ 8d ইকুৱেল -8 আৰু 1 নম্বৰটো দিয়া আছিলে a প্লাছ 12d ইকুৱেল 4। এতিয়া আমি যেতিয়া মাইনাছ কৰিম বন্ধুসকল তেতিয়া আমি কি কৰিব লাগিব যে প্লাছত থকা চিনকেইটা তলৰ 2 নম্বৰটো প্লাছত থকা চিনকেইটা আমি মাইনাছত ধৰি ল'ব লাগিব। এইটো হৈছে 2 নম্বৰ, এইটো হৈছে 1 নম্বৰ। তো এইটো প্লাছত আছে আমি মাইনাছত ধৰিলোঁ, এৰ পৰা এই গ'ল থাকিলে 0। এতিয়া এইটো আছে 8d, এইটো 2dটো প্লাছত আছে আমি ধৰি ল'ম মাইনাছত, তেতিয়াহ'লে 8dৰ পৰা 2d গ'লে থাকিব 6d আৰু এইফালে থাকিব এইটো 4টো যিহেতু প্লাছত আছে আমি মাইনাছত ধৰিব লাগিব। তো 8 - 4 হ'ব 12 আৰু এইটো হ'ব চিনটো মাইনাছত। এতিয়া আমি 6টো ডিটোৰ লগত কি হৈ আছে পূৰণ হৈ আছে। তো 6টো এইফালে সমান চিহ্ন বাওঁ চাইডে পূৰণ হৈ আছে, সমান চিহ্ন সোঁ চাইডে লৈ গ'লে ই হ'ব হৰণ। যদি সমান চিহ্ন বাওঁ চাইডে পূৰণ হৈ আছে ডিটোৰ লগত তেতিয়াহ'লে সমান চিহ্ন সোঁ চাইডে নিলে হ'ব হৰণ। তো 12টোৰ লগত 6টোৱে হৰণ কৰিলে কিমান হ'ব -2 থাকিব। এতিয়া আমি ইয়াত ডিৰ মানটো উলিয়ালোঁ। এতিয়া ডিৰ মানটো আমি যদি সমীকৰণ 1ত পাতিলোঁ, সমীকৰণ যোনটো আছিলে 1 বুলি আমি নামাকৰণ কৰি লৈছিলোঁ a প্লাছ 2d ইকুৱেল 4। সমীকৰণ 1ত যদি আমি ডিৰ মানটো পাতি লওঁ, 1ত d পাতি পাওঁ, 1ত ডিৰ মানটো যদি পাতিলোঁ তেতিয়াহ'লে হ'ব a প্লাছ 2 ইনটু ডিৰ মান পাইছিলোঁ -2 ইকুৱেল 4। এতিয়া a প্লাছ 2 ইনটু 2 ইকুৱেল কৰিলে হ'ব 4 আৰু চিনটো হ'ব প্লাছে মাইনাছে মাইনাছ, তো আমি ব্ৰেকেটত লিখিলোঁ ইকুৱেল 4। এতিয়া -4 এইফালে সমান চিহ্নৰ বাওঁ চাইডে -4 আছে, সমান চিহ্ন সোঁ চাইডে নিলেই হ'ব +4, 4 + 4 ইকুৱেল হ'ব 8। এই মান পালোঁ আমি 8। এতিয়া বন্ধুসকল আমি কি কৰিম আমি সমীকৰণটো লিখি লওঁ। আমাৰ সমীকৰণটোত কি কি দিয়া আছে আমি 8 উলিয়ালোঁ, এৰ মানটো উলিয়ালোঁ, আমি ডিৰ মানটো উলিয়ালোঁ। এতিয়া আমাক কৈছে যে কোনটো পদ শূন্য হ'ব মানে এনৰ মান যদি 0 হয় তেতিয়াহ'লে এনৰ মান কিমান হ'ব। তো এতিয়া আমি লিখি ল'ম। এতিয়া প্ৰশ্নটোত কৈছিলে যে প্ৰশ্নটোত আমাক কৈছিলে an ইকুৱেল 0 হ'লে এনৰ মানটো কিমান হ'ব। তো আমি কি কৰিম এনৰ মান 0 ধৰি এনৰ মান উলিয়াব লাগিব। আমাৰ সূত্ৰটো আছিলে an ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d। তো এই ক্ষেত্ৰত আমি কৰিম এনৰ মান 0 ইকুৱেল a মান ধৰিম 8 প্লাছ এনৰ মান থাকিব এনেকৈ 1 ইনটু d মান আছিলে -2। এতিয়া কৰিম আমি 0 এইফালে ৰাখি ল'ম, 8টো এইফালে ৰাখি ল'ম, প্লাছ
এই 2টো এবাৰ এনৰ লগত মাল্টিপ্লাই হৈছে আৰু 2টো এবাৰ 1ৰ লগত মাল্টিপ্লাই হৈছে 2টো এনৰ লগত মাল্টিপ্লাই হ'লে হ'ব মাইনাছ টুৱাইছ এন আৰু 2টো এবাৰ 1ৰ লগত মাল্টিপ্লাই হ'লে হ'ব প্লাছ 2 ইকুৱেল 8 2 হৈ যাব 10 এইবিলাক সমান চিহ্নৰ এইফালে লিখিব লাগিব 0 আৰু সমান চিহ্ন এইফালে লিখিব লাগিব 8 2 10 প্লাছ আমি লিখিব মাইনাছ টুৱাইছ এন আৰু এইফালে কি কৰিম সমান চিহ্নৰ যেহেতু সোঁ সাইডে 10টো আছে সমান চিহ্নৰ সোঁ সাইডে লৈ বাওঁ সাইডে লৈ আনিব -10 আৰু এইফালে থাকিব মাইনাছ টুৱাইছ এন আৰু এই কণতে আমি কৰি ল'ব লাগিব জেগাটো যেহেতু ঠেক হৈ গৈছে মই অকণমান এই কণতে কৰি দিছোঁ যেহেতু দুইফালে -3 আছে দুইফালৰ পৰা আমি -3টো উঠাই দিলে এইফালে থাকিব 10 আৰু এইফালে থাকিব টুৱাইছ এন এতিয়া অনুসকল আমি সাইডত কৰি দিছোঁ এইকণ এইফালে ঠিক মই সমান চিহ্নৰ সোঁ সাইডে থকা টুৱাইছ এনটো সমান চিহ্নৰ বাওঁ সাইডে লৈ আনিম আৰু সমান চিহ্নৰ বাওঁ সাইডে থকা 10টো আমি সমান চিহ্নৰ সোঁ সাইডে লৈ আনিম যেতিয়া নেকি আমি গোটেইকেইটা সংখ্যা ইফালে সিফালে কৰিব লাগিব সমান চিহ্নৰ সোঁ সাইডে বা বাওঁ সাইডে বা বাওঁ সাইডে বা সোঁ সাইডে নিম তেতিয়া ইয়াত কোনো চিহ্নৰ পৰিৱৰ্তন নহয় যেহেতু গোটেইখিনি সংখ্যা নিছোঁ আমি সেইকাৰণে আমি লিখি ল'ব পাৰোঁ টুৱাইছ এন ইকুৱেল 10 বুলি এতিয়া 2টো এনৰ লগত কি হৈ আছে 2টো এনৰ লগত হৈ আছে মাল্টিপ্লাই তো 2টো যদি সমান চিহ্নৰ সোঁ সাইডে যায় তেতিয়াহ'লে ই হৈ যাব হৰণ ডিভাইডেড বাই 10 ডিভাইডেড বাই 2 হৈ যাব আৰু যদি 2ৰে 10ক হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 5 বাৰ মানে এনৰ মান ওলালে 5 এতিয়া আমি এটাকে ক'ব পাৰোঁ যে 5তম পদটো 5তম পদটো 0 হ'ব এইটো ভিডিঅ' বন্ধুসকল ইমানেই আছিলে এইটো প্ৰশ্নৰ উত্তৰ এতিয়া বন্ধুসকল আমি ষ্টাৰ্ট কৰোঁ 10 নম্বৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সাধাৰণ অন্তৰ মানে ডি নিৰ্ণয় কৰিবলৈ কৈছে আমাক আমি ইয়াৰ প্ৰশ্নটোৰ ডি উলিয়াব লাগে মই প্ৰশ্নটো লিখি নলওঁ মই ডাইৰেক্ট আনচাৰটো কৰিম 10 নম্বৰটোত আমাক কৈছে যে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ মানে এতিয়া 17তম পদটো উলিয়াই ল'ব লাগিব আমি সমান্তৰ প্ৰগতিটোৰ প্ৰথমতে উলিয়াই ল'ম 17তম পদটো তো 17তম পদটো উলিয়াবলৈ কি কৰিব লাগিব a প্লাছ n মাইনাছ 1 ইনটু ডি কৰি লৈ এতিয়া a প্লাছ n ৰ মান দিছে 17 মানে 17তম পদটো বুলি কৈছে তো 17 হ'ব n ৰ মান 1 ইনটু ডি কৰিলোঁ ইকুৱেল এইটো হ'ব a প্লাছ 17ৰ পৰা যদি 1 যায় তেতিয়াহ'লে ই থাকিব 16 আৰু ডিটো ইয়াৰ লগত মাল্টিপ্লাই হৈ থাকিব এইটো হৈ গ'ল a প্লাছ 16d এইটো আমি 1 বুলি ধৰি ল'লোঁ তাৰপিছত আমাক কৈছে যে ইয়াৰ 10তম পদটো উলিয়াবৰ কাৰণে আকৌ কি কৰিব লাগিব আকৌ 10তম পদটোৰ কাৰণে কৰিব লাগিব a প্লাছ n মাইনাছ 1 ইনটু ডি তো a প্লাছ n ৰ মান হ'ব তেতিয়া 10 মাইনাছ 1 ইনটু ডি ইকুৱেল a প্লাছ 10ৰ পৰা 1 গ'লে থাকিব 9 তো 9d হ'ল আমি গম পালোঁ এইটো 2 বুলি ধৰি ল'লোঁ 1 নম্বৰটো আৰু 1 নম্বৰ কুৱেশ্যনটোত কৈছিলে 10 নম্বৰ কুৱেশ্যনটোত কৈছিলে আমাক যে 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ তো এতেকে প্ৰশ্নমতে আমি কৰি ল'ম প্ৰশ্নমতে কৰি লৈ পেলাই প্ৰশ্নত কৈছিলে যে যদি আমি মানে 17তম পদটোৰ পৰা 10তম পদটো বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 7 মানে 7 ডাঙৰ যিহেতু কৈছে যে 17তম পদটোতকৈ 10তম পদটো 7 সৰু মানে 10তম পদটোতকৈ 17তম পদটো 7 ডাঙৰ তো সেইকাৰণে আমি কি কৰি ল'ম এতিয়া 10তম পদটো যোনটো আছিলে a প্লাছ 9d2 10তম পদটো আছিলে a প্লাছ 9d সেইটো আমি 17তম পদটোৰ পৰা বিয়োগ কৰিম তো 17তম পদটো আছিলে a প্লাছ 16d মাইনাছ কৰিম আমি a প্লাছ 9d আৰু ইকুৱেল হ'ব এইপিনে 7 কাৰণ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ তো সেইটো কাৰণে 17তম পদটোৰ পৰা 10তম পদটো বিয়োগ কৰিলোঁ 7 পালোঁ আমি এতিয়া কৰিম a প্লাছ 16d আমি এতিয়া ব্ৰেকেট ক্ল'জ কৰিব লাগিব ইয়াৰ ব্ৰেকেট খুলিলে a আগফালে আছিলে প্লাছ চিন প্লাছে মাইনাছে হ'ব মাইনাছ a আৰু এইফালে হ'ব প্লাছে মাইনাছে মাইনাছ 9d ইকুৱেল 7 এতিয়া বন্ধুসকল ইয়াতে a এটা প্লাছত আছে a এটা মাইনাছত আছে তো ইহঁত দুটা কাটি যাব থাকিব ইয়াত 16d মাইনাছ 9d ইকুৱেল 7 এতিয়া কি কৰিব লাগিব 17dৰ পৰা 9d মাইনাছ কৰিব লাগিব 16dৰ পৰা যদি 9d মাইনাছ কৰোঁ তেতিয়াহ'লে ইয়াত থাকিব 7d ইকুৱেল 7 এতিয়া এই ডিটোৰ লগত 7টো কি হৈছে পূৰণ হৈ আছে ডিটোৰ লগত 7টো পূৰণ হৈ আছে এই 7টো যদি সমান চিহ্নৰ সোঁ চাইডে নিওঁ তেতিয়াহ'লে ই হৈ যাব হৰণ 7 ডিভাইডেড বাই 7 আৰু 7এ যদি 7ক ডিভাইড কৰোঁ তেতিয়াহ'লে ই থাকিব 1 মানে ডিৰ মান ওলালে 1 এতেকে আমি ক'ব পাৰোঁ যে নিৰ্ণয় ডি এই প্ৰশ্নটোৰ
ডিটো হ'ব নিৰ্ণয় ডি ইকুৱেল 1 বন্ধুসকল এইটো প্ৰশ্নৰ উত্তৰ ইমানেই আছে এতিয়া আমি আলোচনা কৰিম বন্ধুসকল 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটোত কৈছে 3 15 27 39 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদটোতকৈ 132 ডাঙৰ মানে এই সমান্তৰ প্ৰগতিটোৰ 3 15 27 39 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ মানে কে নম্বৰ পদটো 54তম পদটো মানে 54তম পদটোতকৈ 132 ডাঙৰ হ'ব এতিয়া আমি এই ক্ষেত্ৰত কি কৰিম মই প্ৰথমতে সমান্তৰ প্ৰগতিটো লিখি লওঁ মই প্ৰশ্নটো নিলিখোঁ জানেই আপোনালোকে প্ৰশ্নটো মই আপোনালোকৰ লিখিবলৈ অকণমান কি হয় লং প্ৰচেছ হয়তো আপোনালোকে আমনি পাব পাৰে তো সেইটো কাৰণে মই কি কৰিম ইয়াৰ উত্তৰটো কৰিম প্ৰথমতে সমান্তৰ প্ৰগতিটো লিখি লৈছোঁ 11 নম্বৰটো 3 15 27 39 ... ইয়াত আমি কি কৰিব লাগিব বন্ধুসকল প্ৰথমতে আমি উলিয়াই ল'ব লাগিব ইয়াত এ আৰু ডি ইয়াত আমি এ উলিয়াব পাৰোঁ এ আমি সকলোৱে জানো প্ৰথম পদটো এ মানে হৈছে প্ৰথম পদটো 3টো হ'ব ইয়াৰ এ তাৰপিছত ডি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব ছেকেণ্ড টৰ্ম পদটোৰ পৰা প্ৰথম পদটো আমি বিয়োগ কৰিব লাগিব বা 3 নম্বৰ পদটোৰ পৰা 2 নম্বৰ পদটো বা 4 নম্বৰ পদটোৰ পৰা 3 নম্বৰ পদটো এনেকৈ বিয়োগ কৰিলে আমি ইয়াত ডিটো উলিয়াব পাৰোঁ তো আমি কি কৰিম ছেকেণ্ড পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম ডিৰ যদি 15ৰ পৰা 3 বিয়োগ কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম 12 ডিৰ মানটো ওলালে 12 এতেকে প্ৰশ্নমতে কৈছে আমাক প্ৰশ্নত দিয়া আছিলে যে কোনটো পদ 54তম পদটোতকৈ 132 ডাঙৰ তো সেইটো কাৰণে আমি লিখি ল'ব লাগিব এ এন মানে আমি এনৰ মানটো নাজানো সেইটো কাৰণে এ এন বুলি লিখি লৈছোঁ তাৰ পৰা আমি এ 54 মানে 54তম পদটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে উত্তৰটো ওলাব লাগিব 132 মানে এ এন মানে কোনোবা এটা পদৰ পৰা যদি 54তম পদটো বিয়োগ হৈ যায় তেতিয়াহ'লে এই উত্তৰটো ওলাব 132 এতিয়া বুলি লিখিলোঁ এতিয়া আমি কি কৰিব লাগিব এ এনটো যোনটো আমাৰ ফৰ্মুলাটো আছিলে এ এনৰ ফৰ্মুলাটো সেই এ এনৰ ফৰ্মুলাটোৱে লিখি ল'ব লাগিব এ এনৰ ফৰ্মুলাটো আছিলে এ প্লাছ এন মাইনাছ 1 ইনটু ডি এতিয়া এটোৰ পৰা আমি 54তম পদটো বিয়োগ কৰিব লাগিব 54তম পদটো হ'ব এ প্লাছ 54তম পদটো মানে এনৰ মানটো 54 দি থোৱাই আছে 54 দি থোৱাই আছে তো আমি 54 মাইনাছ 1 ইনটু ডি কৰি ল'ম এতিয়া এটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ তেতিয়াহ'লে উত্তৰটো ওলাব 132 এতিয়া এৰ মান আৰু ডিৰ মান আমি গোটেই দুইটাতে পাতি দিওঁ এৰ মান যদি পাতোঁ ইয়াতে কি হ'ব 3 প্লাছ এনৰ মানটো আমি নাজানো এন মাইনাছ 1 ইনটু ডিৰ মান আছিলে 12 মাইনাছ এৰ মানটো আছিলে 3 প্লাছ 54ৰ পৰা যদি 1 যায় 54ৰ পৰা যদি 1 আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি পাম 53 ইনটু এইটো ডিৰ মানটো আছিলে 12 এইটো লিখি লোৱাৰ পিছত আপুনি লিখিব পাৰোঁ 132 এতিয়া এইটো আমি ডাইৰেক্ট ব্ৰেকেট খুলি দিওঁ ব্ৰেকেট খুলিলে হ'ব 3 প্লাছ 12টো এবাৰ এনৰ লগত পূৰণ হৈ আছে 12টো এবাৰ ইয়াত 1টো দিবলৈ পাহৰি গৈছিলোঁ 12টো এবাৰ 1ৰ লগত পূৰণ হৈ আছে তো তেতিয়াহ'লে কি হ'ব 12টো এনৰ লগত পূৰণ হ'লে 12n হ'ব আৰু 12টো মাইনাছ 1ৰ লগত পূৰণ হ'লে মাইনাছ 12 হ'ব তাৰপিছত এতিয়া এইফালৰ ব্ৰেকেটটো খুলি দিওঁ এইফালৰ ব্ৰেকেটটো খুলিলে হ'ব 83টো আগফালে প্লাছ চিন আছে প্লাছে মাইনাছে মাইনাছ 3 হৈ যাব 53 আৰু 12 পূৰণ কৰিলে হ'ব 636 হ'ব তাৰপিছত এতিয়া এই 636 এই দুটা পূৰণ কৰিলে 636 পাওঁ ইয়াৰ আগফালে প্লাছ চিন আছে প্লাছে মাইনাছে মাইনাছ হৈ যাব আৰু ইকুৱেল এইপিনে হ'ব 132 এতিয়া আমি কি কৰিম এইপিনে এটা প্লাছ 3 আছে এইফালে মাইনাছ 3 আছে দুইটা কাটি দিলোঁ থাকিলে কিমান এইফালে 12n আৰু এইপিনে মাইনাছ 12 আৰু মাইনাছ 636টো প্লাছ হৈ যাব মাইনাছ 12 আৰু মাইনাছ 636 প্লাছ কৰিলে হ'ব এইফালে আপোনালোকৰ 648 হ'ব আৰু সেইটোও হ'ব মাইনাছত কাৰণ মাইনাছত থকা দুটা সংখ্যা প্লাছ কৰিছোঁ সংখ্যা দুটা প্লাছ হ'ব চিনটো মাইনাছতে থাকিব ইকুৱেল 132 এইফালে থাকিলে এতিয়া আমি 12n লিখি পেলাই 6 মাইনাছ 648টো সমান চিনৰ সোঁ চাইডে লৈ যাম তেতিয়া ই হৈ যাব প্লাছত মাইনাছ 648টো সমান চিনৰ বাওঁ চাইডে মাইনাছত আছে সমান চিনৰ সোঁ চাইডে নি হ'ব প্লাছত 648 হৈ গ'ল এতিয়া 132 আৰু 648 প্লাছ কৰিলে কিমান হ'ব 780 এতিয়া বন্ধুসকল এনটো সমান চিনৰ বাওঁ চাইডে ৰাখি 12টো এনৰ লগত পূৰণ হৈ আছে সমান চিনৰ বাওঁ চাইডে ইয়াক যদি সমান চিনৰ সোঁ চাইডে আনো তেতিয়াহ'লে ই হৈ যাব হৰণ 780ক যদি আমি 12ৰে হৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম আমি 65 মানে এনৰ মান পালোঁ আমি 65 এতেকে আমি ক'ব পাৰোঁ যে 65তম পদটো 54তম পদটোতকৈ 132 ডাঙৰ এইটো ইমানেই আছিলে বন্ধুসকল